মেণ্টেল নেকি সাংবাদিকবিলাক? আই ডোণ্ট কেয়াৰ, মই কাৰো দিকে ভয় নাখাওঁ। মই এটা কথা আপোনালোক কয়, এইটো আপোনালোক মই যদি আপোনাৰ কথাটো উঠালে, যিহেতু মই কোৱাটো মোৰ উচিত নহয়। আজি আপোনাক কোনোবা মানুহক টাৰ্গেট কৰিব নোৱাৰি। এটা কথা আপোনালোকে জানক, ৰাস্তা ঘাটত ৰাতিত মেণ্ডেল যিবিলাক পাগল মানুহ আছে, মেণ্ডেলিং মানুহবিলাক ৰাতিতে ঘূৰি ফুৰে, হয় নে নহয়? কিন্তু সাংবাদিকে কিয় ৰাস্তা ঘাটত ঘূৰি ফুৰি থাকে? এইটো কথাৰ উত্তৰ, সেইটো কি মেণ্টেল নেকি সাংবাদিকবিলাক? ৰাস্তা ঘাটততো পাগলবিলাকহে ঘূৰি ফুৰি থাকে, সাংবাদিক ৰাতিত কি কৰে এইটো আপোনালোকে কওক না। ৰাস্তাতে আপোনালোকে গোটেই দিন ৰাস্তাতে আপোনাৰ কাম কৰি আছে, বাইক লৈ গৈ আছে, এইটো নাই। আপোনালোকে ৰখি কিয় থাকে? কোনোবা গাড়ী কিয় চেংগেল দিয়ে? আপোনালোকে গাড়ী কি আহিছে না আছে, আপোনালোকে সেইটো কিয়? আপোনাৰ সেইটো দায়িত্ব নহয় না। ৰাতি আপোনালোকে কি আছে? যদি কিবা বেয়া হৈছে সেইটো পুলিচৰ প্ৰশাসনৰ দায়িত্ব, সেইটো ছেকেণ্ডৰ দায়িত্ব পুলিচ প্ৰশাসন। সাংবাদিকসকলে কিয় কৰি থাকে? সাংবাদিকসকলে ৰাস্তা ঘাটত কিয় ঘূৰি ফুৰি থাকে? ইমান ঠাণ্ডাৰ মাজত ইমান কষ্ট কিয় কৰিব লাগে? ঘৰত শুই থাকিব লাগিব। তাতো ৰাতি 12টা 1টাতো কোনো কাম নাই, 3টাতো কোনো কাম নাই। গোটেই ৰাতিতে আমি দেখা পাওঁ যে ৰাস্তাতে ঘূৰি ফুৰি থাকে। তাৰমানে মেণ্ডেলৰ লগত মানে ঘূৰি ফুৰি থাকে নেকি? সাংবাদিকে হওক বা ডক্টৰে হওক 24/7 ছাৰ্ভিচ দিব লাগে। নাই, ডক্টৰেহে ছাৰ্ভিচ দিব হস্পিটেলত। আপোনালোকে কোনটো ছাৰ্ভিচ দিয়ে? আপোনালোকে চেণ্ডিগড়ৰ ছাৰ্ভিচ দিয়ে নেকি? চেণ্ডিগড়ৰ যিবিলাক মাফিয়া আছে, মাফিয়াক কি ছাৰ্ভিচ দিয়ে নেকি? আপুনিতো কথাটো এইটোৱে ক'লে। ৰাতি কোনোবা দুৰ্ঘটনা যদি হয়, তেতিয়া আপোনালোকে যে দুৰ্ঘটনাত আপোনালোকে যাব পাৰিব। যেতিয়া দুৰ্ঘটনা হোৱা নাই তাত আপোনালোকে কিয় যায়? সাংবাদিকৰ যিটো বৃত্তি 24/7 অৰ্থাৎ 24 ঘণ্টাই আপোনালোকে ৰাইজৰ সেৱাত বতি থাকিব লাগে। সেইটোতো ক'লো যে ৰাইজৰ সেৱাৰ কাৰণে কোনোবা দুৰ্ঘটনা ঘটিছে, কিবা এটা বেয়া পাইছে, সেইটো আপোনালোকে যাব পাৰে। কিন্তু আপোনালোকে কোনো ইনফৰ্মেশ্যন নাই, কোনো কিছু নাই। মইতো পাগলবোৰ ডাইৰেক্টলি কোৱা নাই, কিন্তু আপোনালোকে কিয় ঘূৰি থাকে? মেণ্ডেলৰ লগত কিয় ঘূৰি ফুৰি থাকে? মই সেইটো কথা কৈছোঁ। মইতো ডাইৰেক্টলি কোৱা নাই যে পাগল, কাৰণ পাগলসকলে তেওঁলোকে ৰাস্তাত ঘূৰি ফুৰি থাকে। আপোনালোকে কিয় ঘূৰি থাকে? কিন্তু যেতিয়া দুৰ্ঘটনা হয় তেতিয়া আপোনালোকে যাওক, যে অমুক ঠাইত এটা এক্সিডেণ্ট হৈছে, কিবা এটা মানুহ মৰি আছে নেকি? কিন্তু সেইটো আপোনালোকে কেনেকৈ মৰিলে লগে আগৰ পিছত, কেনেকৈ এক্সিডেণ্ট মানুহজন যে হস্পিটেলত ল'ব লাগে, সেইটো আপোনালোকে কিয় চিন্তা নকৰে? যে মানুহজন কেনেকৈ মৰিলে আগত সেইটো চিন্তা কৰিব, পিছত আপোনালোকে কি হৈছে নহৈছে পিছত নিউজটো বুজাওক। আগত প্ৰথমত দায়িত্ব আপোনালোকৰ, যদি আপোনালোকৰ ছাৰ্ভিচ হয়, ৰাইজৰ সেৱক যদি হয়, তেনেহ'লে আগত সেই মানুহজনৰ হস্পিটেলৰ ব্যৱস্থা কৰাৰ দায়িত্বটো হ'ল আপোনালোকৰ, যিটো আপোনালোকৰ ছাৰ্ভিচমেন হয়। কিন্তু সেইটোৱে নকৰাকৈ আপোনাৰ আগত লগত ধৰে, ভাইজান এইটো কি হ'ল, কেনেকৈ এক্সিডেণ্ট হ'ল, কেনেকৈ মাৰিলে, এইটো কেনেকুৱা কথা হ'ল? ব্যক্তিগত শত্ৰুতা আছে নেকি সাংবাদিকৰ লগত? মই কাৰো ব্যক্তিগত নাই, মই যিটো ৰিয়েল কথা সেইটো কথা কৈছোঁ। আমি বেয়া কথা কৈছোঁ নেকি আপোনালোকক? তেনেহ'লে মই কাৰো ওপৰত খং নকৰোঁ। যিটো ৰিয়েল কথা, যিটো সঁচা কথা, মই সেইটো সদায় কৈ থাকিম আৰু সদায় জয়। গতিকে আই ডোণ্ট কেয়াৰ।